নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিজেপি চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে দেশত হোৱা অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে যোৱা 14 নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈকে এলানি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে আৰু সেই অনুযায়ী অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ প্ৰত্যেকখন ঠাইতে বিশেষকৈ জিলা সদৰবিলাকত এই আন্দোলনৰ কাৰ্যসূচী পালন কৰি আহিছে। আজি আমি কংগ্ৰেছ পৰিয়ালৰ সদস্যসকলে মৰিগাঁৱত আমি এক সুদীৰ্ঘ পথ প্ৰায় 4 কিলোমিটাৰ পথ প্ৰচেছন কৰি মৰিগাঁও টাউনৰ মৰিগাঁও নগৰৰ মাজেৰে প্ৰচেছন কৰি আমি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰিলোঁ আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কেৱল প্ৰতিবাদ জনোৱাই নহয়, আমি জনসাধাৰণক উদ্বুদ্ধ কৰি এক জনজাগৰণ সৃষ্টি কৰিবলৈ আমি পণ বান্ধি লৈছোঁ। এই উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আমাৰ এজন জ্যেষ্ঠ মুখপাত্ৰ শ্ৰী অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে। এই গোটেই কাৰ্যসূচী সম্পৰ্কে শ্ৰী ভট্টাচাৰ্য ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে। সন্মানীয়, আজি 20 নৱেম্বৰ সমগ্ৰ ৰাষ্ট্ৰব্যাপী ভাৰতীয় জাতীয় কংগ্ৰেছ দলে দীৰ্ঘদিনীয়া কৃষক সংগ্ৰামৰ যোৱাকালি যি সফলতাৰ পথ প্ৰশস্ত হ'ল, সেই সুবাদতে আজি কিষাণ বিজয় দিৱস হিচাপে সমগ্ৰ দেশতে এই দিৱস আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱা বছৰৰ জুন মাহত বলপূৰ্বকভাৱে বিজেপি দলৰ চৰকাৰখনে সংসদত কোনো ধৰণৰ আলোচনাৰ সুবিধা নিদিয়াকৈ যি 3খন ব্লেক ফাৰ্ম লজ বুলি আমি অভিহিত কৰি আহিছোঁ, ক'লা কৃষক আইন বলবৎ কৰিছিল। সেই কৃষক বিৰোধী 3খন ক'লা আইন বছৰজোৰা কৃষকসকলৰ সংগ্ৰাম, দেশৰ জনগণৰ প্ৰতিবাদ আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ ৰাষ্ট্ৰজুৰি যি আপোচহীনভাৱে এই 3খন ক'লা আইন বাতিলৰ দাবী জনাই আহিছিল, যোৱাকালি আমাৰ প্ৰয়াত নেত্ৰী লৌহ মানৱী ভাৰতৰত্ন ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ জন্মদিন আৰু গুৰু নানক জয়ন্তীৰ এই পবিত্ৰ মুহূৰ্তত দেশৰ কৃষক সমাজৰ ওচৰত আঁঠু লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 3খন আইন বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। এই জয় কৃষকৰ জয়, এই জয় দেশৰ অন্নদাতা কৃষকসকলৰ বছৰজোৰা সংগ্ৰামৰ জয়। যোৱা এটা বছৰে ৰাজধানী চহৰৰ কেউটা পথ অৱৰোধ কৰি দেশৰ অন্নদাতাসকলে যেতিয়া এই সংগ্ৰামত অৱতীৰ্ণ হৈছিল, তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো স্তৰৰ নেতাই
ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত সেই সংগ্ৰামৰ অংশীদাৰ হৈছিল। আমি অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমাৰ সাংসদসকল, বিধায়কসকল, দলৰ সকলো স্তৰৰ নেতা কৰ্মীয়ে আমি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ দৃঢ় বিশ্বাস আছিল যে এদিন জনগণৰ জয় হ'বই, কৃষকৰ জয় হ'বই। কিন্তু আমাৰ এতিয়া প্ৰশ্ন, ইমান পলমকৈ কিয় মোদী ডাঙৰীয়া আৰু বিজেপি চৰকাৰৰ উপলব্ধি হ'ল? ক্ষমতাৰ পৰা যেতিয়া লাহে লাহে আঁতৰোৱাৰ পথ আৰম্ভ হ'ল, তেতিয়াই চাগৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপলব্ধি কৰিলে যে কৃষক বিৰোধী এই তিনিখন আইন আমি বাতিল কৰাৰ সিদ্ধান্ত ল'ব লাগিব। আজি এই সংবাদমেলৰ জৰিয়তে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যি 700 গৰাকী অন্নদাতা কৃষকে বছৰজোৰা সংগ্ৰামত প্ৰাণাহুতি দিলে, তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু সন্ধিয়া আমি তেওঁলোকৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উপৰিও বন্তি প্ৰজ্বলন কৰিম। আমি তেওঁলোকৰ ত্যাগক অথলে যাবলৈ নিদিওঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সংযুক্ত কিষাণ মৰ্চাৰ সৈতে সহমৰ্মিতা আৰু সহযোগিতাৰে যেতিয়ালৈকে আগন্তুক শীতকালীন অধিৱেশনত এই আইন তিনিখন বাতিলৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় আৰু তেওঁলোকৰ মদগৰ্বী স্বৈৰাচাৰী সিদ্ধান্তৰ বাবে